নমস্কাৰ জনাইছোঁ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে খবৰ ভালে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈকে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ টাইটেল আৰু থাম্বনেইল দেখি আপোনালোকে নিশ্চয় গম পাইছে আজি ভিডিঅ'টো কি হ'বলৈ গৈ আছে তাকে আজি দিনটো দেখাই থাকি আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে এইফালে এয়া জেঠাই ৰুটি বনাই আছে মানে আপোনালোকক কৈছিলোঁ বেংগলোৰ যোৱাৰ কথা জেঠাই দুদিনমান আগতে আছিলে টিকেটটো কিবা এটা অসুবিধাৰ কাৰণে কেঞ্চেল হ'ল আজি কনফাৰ্ম হ'ল আৰু কাইলৈ ৰাতিপুৱা 6টা বজাত আছে ট্ৰেইন তাকে গুৱাহাটীলৈ যাব ট্ৰেইনত খাবলৈ বোলে ৰুটিকে বনাই লৈ যাওঁ বুলি কৈছে চাই দিয়া এফালে কেনেকুৱা লাগিছে গৰম বনাইছোঁ গৰমত ৰক্ষা নাই গেছৰ চৌকা এটা বেয়া মই ইফালে বাৰু আলু চব্জি বনাই আছোঁ এফালে জেঠাই ৰুটিকেইটা বনাই আছে আজি যাবগৈ আৰু তাৰপিছত এইফালে এয়া আকৌ জেঠাই যাবৰ কাৰণে বাও আহিলে আজি আকৌ তাকে কিবা কিবি বনাই লৈ আহিছে লগতে গোটেইকেইটাই মিলি চাহ একাপ খাই লৈছোঁ আৰু তাৰপৰা এয়া মায়ে এফালে পিঠা দেখুৱাই চাহ খাইছে এয়া ইডলি পিঠা আৰু এইখিনি জেঠাই ট্ৰেইনত খাবৰ কাৰণে ৰুটি আলু চব্জি এনে ভাত অলপ খাবৰ কাৰণে ট্ৰেইনত ভৰাই পেকিং কৰি দিছোঁ এইখিনি বায়ে নাৰিকল আৰু চুজি লাড়ু তাৰপিছত এয়া মায়ে বনাই দিলে পকা মিঠৈ আৰু এইফালে বায়ে বনাই আনিছে ইডলি পিঠা তাৰপিছত আৰু কিবা কিবি লৈছে এইফালে কচুথুৰি বস্তু পাতি তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম শিৱনু বাবা অঁ তোমাৰ ঘৰত কোন কোন আছে মা আছে মাহী আছে তুমি আছে আৰু বৌ আছে আৰু পাপা আছে আৰু মামা আছে আৰু ককা আছে মোৰ বিচৰা অ' দেহা ক'ত আছে নো চাওঁ এইটো নেকি দেহা ৰাম দোকানত চাওঁ ক'ত আছে কোনখিনিত আছে চাওঁ এইটো দেখোন দেহা এইটো দেহা ওলাই গ'ল এইটো দেহা মোক দেখাই দিছে হৈ যাব বুলি কোৱাৰ পিছত আকৌ কৈয়ে থাকে আইঐ গোসাঁই समझ रहे हो দেখুৱাই দিওঁ বা অ' কলিজা আৰু ফাইনেলি এফালে ওলাই যাবলৈ সময় হৈ গ'ল আৰু আমি চবেই ওলাইছোঁ জেঠাই গাড়ীত মানে চুপাৰত উঠাই থৈ আহোঁগৈ বুলি টমটমত উঠিব লৈছোঁ আৰু কাৰ লগত যাবা কি কৈ যাব নুচুবা এতিয়া আৰু এইফালে বাছ আহি পালে আৰু যাব টাইম হৈ গ'লে মনটো বহুত বেয়াও লাগিছে কাৰোবাৰ কিমান দিন পিছত ঘূৰি আহিব লগ পাম ঠিক নাই আৰু এইফালে জেঠাই কোঠাই থৈ মেলি আমি আহি ঘৰ পালোহি বিশেষ ভিডিঅ' নকৰিলোঁ আৰু মা মই দুজনী বহি লগতে ভাতকেইটা খালোঁ এইফালে আমাৰ টিকু পূৰা ভাত খাবলৈ উৎপাত আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ আপোনালোকে চাই কেনেকুৱা পালে জনাব নিশ্চয় দেই।